प्लीज़ इस चैनल को लाइक करें, सब्सक्राइब करें और शेयर करें। বন্ধুসকল আমি এটা উপস্থিত আছোঁ গেটৱে অফ ইণ্ডিয়া, মুম্বাই গেটৱে অফ ইণ্ডিয়া ওচৰত আৰু আমি আছোঁ এতিয়া। আৰু এইফালে তাজ হোটেল আছে, এইফালে আৰৱ সাগৰ চাবলগীয়া। এইটো এটা ধুনীয়া একদম জেগা আৰু মানুহ ঢেৰ হয়, পৰ্যটক ঢেৰ হয় ইয়াত, ঢেৰ দেশ বিদেশৰ পৰ্যটক আহে। এইটো গেটৱে অফ ইণ্ডিয়া, ব্ৰিটিছৰ দিনতে বনোৱা, বহুত পুৰণি হয়, ধুনীয়া একদম ব্ৰিটিছৰ দিনতে বনোৱা। এখন তাজ হোটেল, এইখনো বহুত পুৰণি। তাজ হোটেল এইখন আগত বনাইছে, এইটো পিছত বনাইছে, এইটো ফাৰ্ষ্ট বনাইছিলে। এলিফেণ্টা কেফৰ পৰা আহি পিনে এতিয়া আমি এইটো চাম, উঠনি নাচালোঁ ন, লৰালৰিকে গুচি গ'ল আৰু এতিয়া চাম আকৌ। এই লগত আছে, ব'ল চাওঁগৈনে? ভাগৰ লাগি আহিছে কৈছে। এইটো অলপ চাওঁ, তাজ হোটেলটো অলপ দেখাওঁ আৰু এটা ব্লগ হৈ যাব এনেকৈ। ভিতৰলৈ আজি নাযাওঁ, বেলেগ এদিন যাম। আপোনালোকে আশীৰ্বাদ কৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া তাজ হোটেলৰ ভিতৰৰ পৰাও দেখাম মানে আমি। এইটো গেটৱে অফ ইণ্ডিয়া, কনফিউজ নহ'ব ইণ্ডিয়া গেট বুলি। ইণ্ডিয়া গেট দিল্লীত আছে, গেটৱে অফ ইণ্ডিয়া আছে মুম্বাইত, আৰু ইফালে আছে আৰৱ সাগৰ। আগতে ব্ৰিটিছসকল এইফালে আহিছিলে হ'লে, ডাঙৰ ডাঙৰ অফিচাৰবোৰ, সেইকাৰণে এইটো স্বাগতম জনাবৰ কাৰণে ব্ৰিটিছে এখন বনালে ইয়াত গেটৱে অফ ইণ্ডিয়া। ইয়াত লিখা আছে কিবা ৰজা মহাৰাণী কথা লিখা আছে। আৰু এইফালে আছে তাজ হোটেল, বিখ্যাত তাজ হোটেল, যিটো টাটা কোম্পানীৰ আণ্ডাৰত আছে গোটেইটো। এইটো 19 দশকৰ শেষৰ ফালে বনাইছিলে হ'লে আৰু গোটেইটো। ইয়াৰ এটা জমনি কাহিনী আছে তাজ হোটেলৰ। কি হয়, বিখ্যাত আমাৰ যিজন আমাৰ ভাৰতৰ উদ্যোগৰ পিতৃস্বৰূপ বুলি কোৱা হয়, জামছেদজী টাটা হয়, তেওঁ বনাইছিলে এখন হোটেল তেতিয়া। টাটা গ্ৰুপছৰ যি একদম প্ৰতিষ্ঠাপক আছিলে আৰু সেই বিখ্যাত উদ্যোগপতিজনে বনাইছিলে হ'লে তাজ হোটেল। এটা কাহিনী আছে, কি হয় জমনি। এবাৰ মানে কি হয়, জামছেদজী টাটাক মানে কি হয়, বিদেশী বন্ধু এজনে ৱাটছন হোটেল বুলি ইংৰাজৰ হোটেল এখনত মানে খানা খাবৰ কাৰণে লৈ গৈছিলে হ'লে। তেতিয়া সেই সময়ত ব্ৰিটিছে কি হ'ল, আমাৰ ভাৰতীয়খিনিক বহুত অপমান কৰে হ'লে ব্ৰিটিছে সেই সময়ত। তো ইনচাল্ট কৰি মানে তেওঁ সোমাবলৈ নিদিলে মানে ব্ৰিটিছে আৰু। তো সেয়াৰ অপমানতে মানে তেওঁ এই জামছেদজী টাটাই মানে কি হয়, গোটেই তাজ হোটেলখন বনাই দিলে এখন। সেই সময়ত আটাইতকৈ বিলাসী হোটেল আছিলে ভাৰতৰ। এজন বহুত ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট হয়, ডাঙৰ ইণ্ডাষ্ট্ৰি মানে বহুত মানে দূৰদৰ্শী, একদম মহান মানুহ আৰু এজন। সেইটোৱে তাজ হোটেলৰ কাহিনী গোটেই। টাটা গ্ৰুপছৰ আণ্ডাৰত গোটেইটো চলাই থাকে তাজ হোটেলৰ যিমান আছে আৰু। টাটা গ্ৰুপছে গোটেই চাই। তাজ হোটেল অকল ইয়াতে নহয়, বেলেগতো আছে। এখন আগতে বনোৱা, ব্ৰিটিছৰ দিনতে, কিমান পুৰণা হয় চাওক, কিমান ধুনীয়া একদম বনাইছিলে। একদম অকল ধুনীয়া নহয়, ইমান একদম বহুত ইউনিক বনাইছে আৰু ভিতৰটো আদি কৰি একদম বহুত মজা একদম। সেই সময় আটাইতকৈ ব্ৰিটিছৰ দিনৰ আটাইতকৈ মানে বিলাসী হোটেল আছিলে এখন তেতিয়াই, তাজ হোটেল। 19 দশকৰ শেষৰ ফালে নিৰ্মাণ কৰিছিলে হ'লে, তাৰপিছত 20 দশকত আৰু এইটো সম্পূৰ্ণ হৈ উঠিছিলে আৰু তাৰ পিছত আকৌ এইটো বনাইছে। এইখন হৈ যোৱাৰ পিছতহে কেইবছৰমানৰ পিছত এইটো বনাইছে, গেটৱে অফ ইণ্ডিয়া বনাইছে। এইখনেই তাজ হোটেল। কিমান আছিলে 26/11 ন? 26/11 এটেকো ইয়াতে হৈছিলে হ'লে। এটা দুটা তিনিটা কেইটা ফ্ল'ৰ আছে? 6টা। আৰু এইফালে আছে আৰৱ সাগৰ, দ্য আৰবিয়ান চি। সন্মুখতে আৰৱ সাগৰ, এইফালে তাজ হোটেল আৰু এইফালে গেটৱে অফ ইণ্ডিয়া। ফাৰ্ষ্ট তাজ হোটেল বনাইছে, তাৰপিছত গেটৱে অফ ইণ্ডিয়া।
আৰু এইটো 26/11 কথা চবেই জানে আৰু ইয়াতে হৈছিলে এটেকটো হৈছিলে যে মুম্বাই এটেক 26/11 তাজ হোটেলত হৈছে 2008 চনত হৈছিলে হ'লে এইটো পৰ্ট এটা আছে ডাঙৰ আৰু ব্যৱসায় বাণিজ্যৰ কাৰণে একদম মুম্বাই কি হয় মেইনকৈ ব্যৱসায় বাণিজ্যৰ কাৰণে গোটেই চহকী হয় ব্যৱসায় বাণিজ্য ফিল্ম চিটি বুলি নহয় আৰু মুম্বাই গোটেই ব্যৱসায় বাণিজ্য আদি কৰি যিমান আছে চব আগৰ পৰাই পুৰণা মানে ব্ৰিটিছৰ দিনৰ পৰাই এইটো ট্ৰেড চেণ্টাৰ নিচিনা আৰু বহুত বিদেশী পৰ্যটকৰ পৰা আদি কৰি বিদেশৰ বেপাৰ বাণিজ্য চব হয় সেয়াই আৰু সেই সময় আটাইতকৈ লাক্সাৰী মানে বিলাসী হোটেল আছিলে এখন বহুত মজা আৰু তাৰ পিছতে ব্ৰিটিছে এইটো বনাইছে গেটৱে অফ ইণ্ডিয়াটো বনাইছে আগতে আমি কনফিউজ হৈ যাওঁ ইণ্ডিয়া গেট আৰু গেটৱে অফ ইণ্ডিয়াৰ মাজত মুম্বাইত গেটৱে অফ ইণ্ডিয়া আছে আৰু ইণ্ডিয়া গেট আছে দিল্লীত আৰু এইফালে আৰৱ সাগৰ এয়াই আৰু এই পৰ্যটক গোটেই দেশী বিদেশী পৰ্যটকে গোটেই ভৰি আছে ফটোগ্ৰাফাৰৰ পৰা আদি কৰি চব ভৰি আছে আৰু গোটেই দেশী বিদেশী পৰ্যটক ফটোগ্ৰাফাৰ চব ভৰি আছে ইয়াত মানুহ জনবহুল ঠাই একদম कैसा लग रहा है कैसा फील हो रहा है मेरे को हेड हाथ में पकड़ा दिया टुपी দি দিছে হাতত বোলে ফটো মাৰিছে ফটোগ্ৰাফাৰ পোজ স্মাইল চাবলগীয়া ইয়াত गेटवे ऑफ इंडिया কি লিখা আছে গেলা ব্রিটেন से पांचवे राजे जॉर्ज माराठीत लिखा আছে हिंदी को लिखा আছে गेटवे ऑफ इंडिया built in 1924 George Whitehead had prepared a drawing of गेटवे ऑफ इंडिया which was बेटा लिखा আছে কেনেকৈ বনাইছিলে गेटवे ऑफ इंडिया এইটো ইয়াত ডিটেইলছ হে আৰু ইয়া ক'ত গ'লগৈ মানুহ कहाँ गया रे ক'ত গ'ল হৈ চাগে ইতিহাস কৈছোঁ ইতিহাস মই ইতিহাসৰ মান নহয় তথাপি কৈছোঁ আৰু যিবোৰ জানিছোঁ শুনিছোঁ দেখিছোঁ মই হিষ্টৰিয়ান নহয় কোনো যিবোৰ জানিছোঁ শুনিছোঁ কৈছোঁ আৰু DSLR कैमरा मारी दिया ना ये बड़ा DSLR है ये भी एक नंबर कैमरा कितने कितने है एक फोटो का कितना है 30 रुपया है एक फोटो का डिजिटल की दूसरा আপুনি प्रिंट आउट लिया দিব পাৰে আৰু মোবাইলটো দি দিয়ে আপোনাক डिजिटल का 20 रुपए इसमें डिजाइन से सिर्फ अगर फोन DSLR मारी দিব फोटो এখন উবেৰ হোটেল অবৰে বিল্ডিং এইটো উবেৰ হোটেল তাজ হোটেল 26/11 ইয়াতে সংঘটিত হৈছিলে হ'লে 26/11 ইয়াতে সংঘটিত হৈছে এটেক এনেকৈ ধৰি মা মিলাই দিম নহয় আমি এনেকৈ ধৰি মা মিলাই দিম নহয় এনেকুৱা টাইপত এইটো টিঙনাটো হৈ গ'ল আমাৰ চাই চব চালোঁ এলিফেণ্টা কেভ চালোঁ गेटवे ऑफ इंडिया চালোঁ তাজ হোটেল চালোঁ চব চালোঁ আৰু চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চব দেখাই থাকিম হয় নাই দেখাই থাকিম নে ये भी मेरा साथी प्लीज इस चैनल को लाइक करें सब्सक्राइब करें और शेयर करें अच्छा लगा वैसे आपसे मिलके हाँ आपको मिलके भी अच्छा लगा हमें फिर मिलेंगे कभी हाँ पक्का पक्का लेह इसका घर लेह में कभी जाएंगे तो मिलेंगे जरूर मिलेंगे आएगा बस देखो बता दो नॉर्थ ईस्ट में जब आएगा असम में तब मिलेंगे इसको कभी भी मेरे घर में पक्का सब घुमाएंगे असम का कल्चर दिखाएंगे असम नागालैंड मणिपुर 7 सिस्टर को आ रहा है पक्का
आ जाओ आसाम में, पहले मेरा घर आ जाओ, स्कूल लेके चलो साथ में, ये बिल्कुल सही है।